মই বিশেষভাৱে আজি আনন্দিত হৈছোঁ যে আমাৰ কোকৰাঝাৰ ইষ্ট সমষ্টিৰ অন্তৰ্গত এই বনৰগাঁৱত বানুগাঁৱত যিটো আমাৰ বিটিআৰ গভৰ্ণমেণ্ট আমাৰ গভৰ্ণমেণ্ট গঠন কৰাৰ পিছত আমি MGNREGAৰ দ্বাৰা অংগনবাদী চেণ্টাৰ নিৰ্মাণ কৰাৰ কিছুমান আঁচনি লৈছিলোঁ আৰু এক বছৰত আমি 800 অংগনবাদী চেণ্টাৰ নিৰ্মাণ কৰাৰ আঁচনি লৈছিলোঁ আৰু এই 804টা ডিষ্ট্ৰিক্টত কমপ্লিট হৈ গ'ল 200কৈ আৰু আজি বানুগাঁৱত আহি মই যিটো চেণ্টাৰ দেখিলোঁ 8 লাখ টকাত ইমানখিনি সুন্দৰ এটা অংগনবাদী চেণ্টাৰ ইয়াত নিৰ্মাণ কৰিছে সেইটো মানে খুব ভাল লাগিছে তেনেকৈ যদি জেনুইনলি কামবিলাক কৰে চৰকাৰী টকাবিলাক অপব্যয় নহ'ব আৰু ৰাইজক যিটো অনুষ্ঠান লাগে অনুষ্ঠানটো পাবলৈ সক্ষম হ'ব তো বিশেষভাৱে আমি ৰাইট ফ্ৰম বিগিনিং এজন শিশু জন্ম পোৱাৰ পিছত প্ৰথম অংগনবাদীতে আহে তো সেই অংগনবাদীৰ ষ্ট্ৰাকচাৰবিলাক ভাল কৰা ইয়াৰ পিছত LP স্কুল এইবাৰ LP আৰু AB মিলি 1000 স্কুল আমি ৰিপেয়াৰিং কৰিম ইয়াৰ পিছত হাই স্কুলৰ কাৰণে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সুন্দৰ আঁচনি লৈছে এটা মডেল হাই স্কুলবিলাক হায়াৰ ছেকেণ্ডাৰীবিলাক নিৰ্মাণ কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসমতো এতিয়া মডেল অংগনবাদী নিৰ্মাণ কৰাৰ কিছুমান আঁচনি লৈছে কিন্তু আমি বিটিআৰ চৰকাৰ হিচাপে আমাৰ বহুতখিনি টকা পইচা নাথাকে সেইকাৰণে MGNREGAৰ দ্বাৰাই আমি এই আঁচনিবিলাক লৈছোঁ আৰু আজি দেখিবলৈ পাইছোঁ যে আমাৰ বনৰগাঁও অঞ্চলত বহুতখিনি সমস্যা আছে সৰভাঙ্গা নদীৰ ইৰোশ্যন প্ৰব্লেম আছে ৰাস্তা ঘাটৰ প্ৰব্লেম আছে চ' দীৰ্ঘদিন ধৰি আমি ভাবি আছিলোঁ যে ইয়াত যেহেতু আমাৰ কেপিটেল চিটিৰ ওচৰতে এই অঞ্চলবিলাক ভালকৈ নিৰ্মাণ কৰা হৈছে কাম সমস্যাবিলাক সমাধান হৈছে আজি দেখিবলৈ পাই খুব মানে আচৰিত হৈছোঁ তো সেইকাৰণে আমি যিবিলাক প্ৰব্লেম আজি আমাৰ ৰাইজৰ মাজত আছে সেইটো সমাধান কৰাৰ কাৰণে আমি কাম কৰি যাম মই কংগ্ৰেচুলেশ্যন দিছোঁ BPFক তেখেতসকলে লোকসভাত 2টা সমষ্টিত খেলে 3টা সমষ্টি খেলক কিন্তু তেখেতসকলৰ কথা গতিকে তেখেতসকলৰ ৰাজনীতি ভৱিষ্যত মংগল হওক মই এইটোৱে কামনা কৰোঁ চাওক মানে প্ৰব্লেম কি হৈছে কি বহুত ডক্টৰবিলাকে বিভিন্ন মানে জাগাত প্ৰেক্টিছ কৰে সেইবিলাক আমি ওলাইছোঁ যে এতিয়া আমি কঠোৰ হৈছোঁ নৱেম্বৰ মাহত আপোনালোকে দেখি পাব কি বড়োলেণ্ড অঞ্চলত গোটেই মাহটো আমি হেল্থ ছেক্টৰত কাম কৰিব ওলাইছোঁ কাৰণ এতিয়া যিটো MMR মেটাৰনেল মৰ্টেলিটি আৰু IMR যিটো বুলি কয় যে ইনফাণ্ট মৰ্টেলিটি এইটো আমাৰ 5টা ডিষ্ট্ৰিক্টতে বহুত বেছি হৈ আছে তো ইয়াৰ কাৰণে নৱেম্বৰ মাহটোত হোল মাহটোতে আমি অটল অমৃত যিটো কাৰ্ড যোগান ধৰা আয়ুষ্মান ভাৰত কাৰ্ড যোগান ধৰা হেল্থ এৱাৰনেছ কৰা এই গোটেই নৱেম্বৰ মাহটোত আমি প্ৰগ্ৰাম ল'বলৈ ঠিক কৰিছোঁ